বেক টু মাই ইউটিউব চেনেল। আজিও অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে আপোনালোকে নিশ্চয় গম পাইছেই চাগে। তো আজি গৈ আছোঁ নতুন এটা ৰাইড বিহু বুলি। তো আৰু বিহু বুলি সকলোলৈকে শুভেচ্ছা থাকিল। তো এতিয়া ব্লগটো চাই থাকক। আৰু এতিয়া আমি আহি পাইছোঁহি বৰ্তমান বৈৰাগীমত। আৰু দেখিছে এইফালে জ্যোতিষান আছে ন, কিবা এটা কয় দে যাওঁ সোনকালে গৰমো উঠিছে। তাকে এইফালে চাইকেল পূৰা লৈ আহি গৈছোঁ। আৰু ইয়াৰ এইটো চেনেলটোৰ নামটো কৈ দে। মোৰ চেনেলটো জ্যোতিষমান গগৈ বুলি আছে। তাকে ছাবস্ক্ৰাইব কৰি দিব ইয়াকো। তো এতিয়া গৈ থাকোঁ ব'লক, চাই থাকক ভিডিঅ'টো গাইছ। এইপিনে লগ পাই গ'লো অনুজক ষ্টিং খোৱালে, থেংক ইউ দেই ষ্টিঙৰ কাৰণে। আৰু এতিয়া তো গাইছ এতিয়া আহি পালোহি মানে মোহনবাৰী ইয়াতে অকণমান দেৰি ৰখিলোঁ। তো লগৰ এটা আহিলে, তো বোলক দেখাই আছোঁ। আৰু সেইফালে আছে এইকেইটা। এই ভাই এই কিবা ক'বা নেকি? কি ক'ম আৰু ৰাইডটো যে ভালে কুশলে যোৱা তাকে আশা কৰিছোঁ। তো এই ইয়াতে লগ পালোঁ মোহনবাৰী তিনিআলিত। তাৰপিছত পূৰা কিবা খুৱাব বোলে, ষ্টিং খোৱালে পূৰা, আৰু কিবা খুৱাই বোলে। দোকানখন বন্ধ হয়। ব'লক আগত যে গ'লো ব'লা। চেল্ফি কিমান কেলৈ বনাইছ? বেয়া নহয়? কিবা কবি নেকি? চেল্ফি কিমানটো বেয়া থাকে, বেয়া উঠিলে নহয় ভাল লাগিছে গাইছ, বেয়া নহয় গাইছ। বেয়া অলপমান। নহয় অলপমান বেয়া হৈছে মানে ধূলি সোমালে। তো একো নাই, চেল্ফিতে বনাই দিছোঁ। চুলিখিনি পূৰা দীঘল হ'ল গাইছ, কাটি দিমগৈ বুলি ভাবিছোঁ তিনিচুকীয়াত গৈ। তো কাটি দিব লাগিব তাত গৈ। অ' গাইছ এইফালে অনুজে উইলি এটা মাৰে বোলে, ঐ মাৰি দিয়া। নন ব্ৰেকিং দেই গাইছ, ব্ৰেক চেক নাই মানে। তো গৈ আছে আগত, চাই থাকক। বঢ়িয়া। নন ব্ৰেকিঙত মাৰিছে গাইছ। তো মোৰখনত মাৰিবলৈ ব্ৰেক চেক নাই, সেইটো দুখৰ কথা বহুত। হেভিটো ব্ৰেক থকা হ'লে পাৰিলা হ'লে চাগে ন লং, তাকে। তো চাই থাকক, কিবা ক'বা? তো গাইছ এতিয়া এই ডিকমতে অলপ ৰখি মানে এইফালে চাইকেল লিখিছে এইফালে জ্যোতিষমান। এইফালে এই অনুযায়ী কিবা কিবি খোৱালে আৰু আগবঢ়াবলৈ আহিছিলে। অঁ থেংক ইউ দেই, লগ পাই ভাল লাগিলে। তো এতিয়া ই যায়গৈ এইফালে। তো ভ্লগটো চাই থাকক গাইছ। তো গাইছ এতিয়া চাব পাৰ হৈ গৈ আছোঁ। আৰু ল'ৰা কেইটামানো আহি আছে লগ কৰিবলৈ, মানে সেইটো যাব আৰু লগতে তিনিচুকীয়াৰ পৰা আহিছে সিহঁতি। তো এতিয়া গৈ আছোঁ। আৰু এইফালে জ্যোতিষমান ইউ আছে উঠি তাকে। তো বহুত কম গাইছ, কি ক'ব আৰু। তো এতিয়া চাই থাকক ভিডিঅ'টো। তো গাইছ মানে আগতো ৰাইড যেতিয়া গৈছিলোঁ সেই তেতিয়া মানে চুলিখিনি কাটি গৈছিলোঁ, পটককৈ দীঘলে হৈ গ'ল। গাইছ আগৰ ৰাইডটো যোৱাটো গৈছিলোঁ আগৰ ৰাইডটো যাওঁতে বাৰু মানে যোৱা বেছি দিন নাই হোৱা। মাৰ্চৰ 21 তাৰিখে গৈছিলোঁ। তো আজি 1 মাহ হ'বলৈ হ'ল আৰু 1 মাহত ইমান দীঘল হৈ গ'ল গাইছ চুলিটো। তো এতিয়া তিনিচুকীয়াত গৈ কাটি ল'ম বুলি ভাবিছোঁ চুলিখিনি। তো সেইটো কৰিব লাগিব, নহ'লে এনেও দেখিছে চাপৰিটো গতে লাগিছে চাগে গাইছ। কমেণ্ট এটা কৰি জনাব চাপৰি গতে লাগিছেনে, চুলিখিনি ইমান দীঘল হৈ আছে সেইটো কাৰণে আৰু। তো এতিয়া গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। এইফালে AC আহি গ'ল, আগত তপন হেঁতি গৈ আছে ষ্টান দিব বোলে। আৰু এইফালে জোচা। তো এতিয়া গৈ আছোঁ, ভিডিঅ'টো চাই থাকক। অঁ তপনে ষ্টৰি দিব চাগে ধন্যবাদ ন। সিহঁতি ক'লৈ যাব যে এতিয়া? অঁ চাই থাকক। তো গাইছ টেক্সি এটা মাৰি দিওঁ বুলি ভাবিছোঁ। আৰু এতিয়া ইয়াতে সিহঁতক লগ পালোঁ, তপনৰ লগৰটো। এতিয়া মই টেক্সি এটা মাৰি দিওঁ। উলিয়াই এটা মাৰি দে। ধন্যবাদ গাইছ। মাৰি পিনে যা। ইমান মাৰ কৰিলি ৰখি দিলি যে। ভাত খাই নাহিলি আজি?
গাইছ এতিয়া চাবুৱা পালোহি আৰু এইফালে তপনকো লগ পালোঁ। এই ষ্টপি লাগে ষ্টপি মেইন আৰু এইফালে ইচি এইটো আমাৰ হেমন্ত দাদা মুখখন দেখাই দিয়া আৰু তাকেই ইয়াৰ নামটো ধুন চাইকেলখন ইয়াৰ হয় আজি ষ্টপি দিব তপনে ন বঢ়িয়া বঢ়িয়া বেগডাল নধৰে ইমান মস্ত ষ্টপি আমাৰ এতিয়া আহি ভাগৰ লাগিছে আৰু আন্ধাৰো হৈ গৈছে তো বেলি চেলি ডুবি গ'ল তো এতিয়া গৈ আছোঁ তো চাই থাকক এতিয়া আৰু কিমান দূৰ আছে ইচি 2-3 কিলোমিটাৰ তো গাইছ আজি মানে ইচিহঁতৰ ঘৰত থাকিম ইয়াৰ এই লাডু ঘৰতে থাকিম তো এই বৰডুবি ন তোমালোকৰ ঘৰ অঁ তো ইয়াৰ পৰা আৰু বেছি দূৰ নাই আৰু পামগৈ আৰু তো আজি থাকি আকৌ কালি ৰাতিপুৱা ওলাই দিব লাগিব তো এতিয়া ভিডিঅ'টো চাই থাকক ৰাতিপুৱা নোলাবা কালি ৰাতিপুৱা থাকিব পৰহি ওলাবা কি কোৱা বিয়া আছে তো গাইছ এতিয়া গৈ আছোঁ আৰু এইফালে সেতি আছে আজি সেইডোখৰত থাকিম আৰু জ্যোতিষমান পূৰা ফাটি গৈছে হয়নে ৰ'দটো কেনেকুৱা তাকে ৰাইড গ'লে হেৰি বৰষুণটো দিয়ে আমাৰ আজি নিদিলে আজি ৰ'দ দিছে তাকে গা ধুই আহিলে নে গা ধুই অহাৰ কাৰণে নিদিলে হয়নে তো আজি ভিডিঅ'টো ইমানখিনিতে এণ্ড কৰিছোঁ আজিলৈ বাই বাই টাটা আৰু নেক্সট ভ্লগ দি থাকিম তো তোমালোকে চাই থাকিবা চবেই